মই আচাৰৰ কাৰণে জলফাই আচাৰৰ কাৰণে সেইখিনি লৈছোঁ। সৰিয়হ লৈছোঁ, পকা সৰিয়হ, ধনিয়া গুটি লৈছোঁ, জিৰা লৈছোঁ আৰু চব গুটি লৈছোঁ। এইখিনি মই এতিয়া দি ভাজি লৈছোঁ। মই অকণমানহে লৈছোঁ, কাৰণ মোৰ আচাৰ বেছি নহয়, অকণমানহে। জুইটো কম কৰি দিব। ফুটি উঠিছে। মই একেলগে গুড়া কৰি আপোনালোকক দেখাই আছোঁ, গুড়ি কৰা। তেলখিনি মোৰ গৰম হ'লে এতিয়া মই তেলখিনি গেছৰ পৰাই নমাই পেলাই মই দিম। গৰমে দিম মই, তেলটো গৰমে থাকাতে জলফাইখিনি দিম মই। ইয়াতে মই মছলাখিনি দিছোঁ। পৰিল ৰেড চিলি দিছোঁ অকণমান। হ'ব। কেঁচা জলকীয়াও দিছোঁ, ফালি দিছোঁ মই কেঁচা জলকীয়াখিনি। এতিয়া ভালকৈ লৰাই অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত ভৰাম। মই ডাঙৰখিনি এটা বৈয়ামত ভৰাম আৰু সৰুখিনি এটা সৰু বৈয়ামত ভৰাম। তেনেকুৱা ভৰাই থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। মই গামলা এখনত ঢালি থৈ দিলোঁ। নহ'লে কেৰাহীতে থৈ দিলে মানে তিতা হৈ যাব। মছলা আছে যি, মছলাকেইটা তিতা হৈ যাব। ইয়াৰে পৰাই ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাম। তেল অলপ বেছি হৈছে মই অলপ বেছিকৈ দিছোঁ তেল, কাৰণ টেঙা জ্বলাৰ তেল কেতিয়াবা ভাতৰ লগত বা ৰুটিৰ লগত টেঙা জ্বলাৰ এই তেলখিনি খাব পাৰিব, সেইকাৰণে তেলটো অলপ বেছিকৈ দিছোঁ। এতিয়া মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই বৈয়াম এখনত ভৰাইছোঁ। গোটাখিনি আগতে ভৰাই ল'ম। তেলখিনি একেলগে পিছত ভাগ কৰিম। এইটো গোটাখিনি জলকীয়াখিনিও ভাগ কৰিম। ইয়াতে আধা ভৰাম জলকীয়াখিনি। আৰু এইটো সৰু বৈয়ামত ভৰাইছোঁ। সৰু কাটাখিনি গুটিও আছে ইয়াতে। জলকীয়াখিনি ইয়াতো দিছোঁ। তলত মছলাখিনি আছে যে, মছলাখিনি মই এই ডাঙৰকৈ যোনটো দিছোঁ তাতে ভৰাম। ডাঙৰ বৈয়ামতো আৰু সৰু বৈয়ামতো ভৰাম। যিহেতু মই একেলগে দিছিলোঁ।
মছলাখিনি তলতহে থাকে না, এইটো মোৰ এইটো সৰু বৈয়ামৰটো, এইটো ডাঙৰটো। মোৰ জলফাই কম আছিল, সেইকাৰণে মই অলপ কমকৈ বনাইছিলোঁ। এটা দুটা বৈয়ামত, এটা ডাঙৰ বৈয়ামতে ভৰ্তি হ'ল হয়, কিন্তু যিহেতু সৰু ডাঙৰ বনাইছোঁ সেইকাৰণে মানে দুটাত ভৰাব লগা হ'ল, ভৰ্তি নহ'ল, তথাপিও হ'ব বাৰু। এইটো মোৰ আচাৰ সম্পূৰ্ণ হৈ গ'ল। মোৰ খালি খালি হৈছে, একেলগে দিলেতো হ'লে হয় দিয়কচোন বাৰু, কিন্তু সেই হ'ল। নিমখ দিছোঁ অকণমান। মই তাৰমানে পৰহি যি বনাইছিলোঁ জলফাই আচাৰ, সেইটো কম হ'ল, সেইকাৰণে যোৱাকালি আকৌ আনিব দিলোঁ। যোৱাকালি আকৌ আনিছোঁ, আনি পেলাই আজি বনালোঁ। অকণমান দিছোঁ। তেলটো গৰম কৰি লৈ পেলাই দিছোঁ। তেলটো গৰম কৰি পেলাই ঠাণ্ডা হ'ব দিছোঁ, কুহুমীয়া হৈ থকাতে দিছোঁ। বেছি গৰমত দিলে জ্বলি যাব, মোৰ জ্বলি গৈছিলে। কেইটামান দিছিলোঁ মই তেল বেছিকৈ গৰম হৈ থকাতে, তাৰপিছত জ্বলি গৈছে। জ্বলি যোৱাতে মই পেলাই দিলোঁ। পেলাই দি এইখিনি আৰু অলপ ঠাণ্ডা হ'ব দিছোঁ। তেলখিনি বেছি নহয়, অকণমান ঠাণ্ডা হ'ব দিছোঁ। অলপ গৰমেই আছে বাৰু। এটা ঠাণ্ডা কৰি পেলাই বৈয়ামত ভৰাই দেখাই আছোঁ। এইটো মোৰ হৈ গ'ল। এতিয়া মই বৈয়ামত ভৰাব পৰা হৈছে মোৰ। মই বৈয়ামত ভৰাই আছোঁ। ভৰাই উঠি মই দেখাম। এই আগৰ দৰে মানে ডাঙৰ গোটা দিয়াখিনি, গোটাখিনি এটা ডাঙৰ বৈয়ামত ভৰাম, আৰু সৰু সৰু যি কাটি দিছিলোঁ সেইটো তাৰমানে সৰু বৈয়ামত ভৰাম। আগৰ দৰেহে ভৰাম, যিটো বৈয়ামটো মোৰ আগতে ভৰ্তি হোৱা নাছিল, এতিয়া মই ভৰ্তি কৰাম। চাওঁ বাৰু ভৰ্তি হয় না নহয় বাৰু। এইটো বৈয়ামটো খালী হৈ আধা হৈ আছিল, এতিয়া মই ফুল কৰি দিম। মোৰ দৰে ভুল নকৰিব দিয়ক, মই সকলোকো কৈছোঁ, ফ্ৰেণ্ডসকল। মই তাৰমানে তেল গৰমত দিছিলোঁ এইকেইটা, চাওক এইকেইটা গৰম তেলত দি পেলাই গোটেই পুৰি গৈছে, গোটেই পুৰি গৈছে। সেইকেইটা দিছিলোঁ মই, বাকীখিনি যে গোটেইখিনি নিদিলোঁ সেই ৰক্ষা। পিছত এই জ্বলি যোৱা দেখা পাই সেইখিনি আৰু হেৰি নমাই থৈ দিলোঁ। তাৰপিছত তেলখিনি ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা মানে অলপ গৰমেই আছে, অলপ কুহুমীয়া সেনেকৈ হ'বা দিহে মানে এতিয়া মই সেই বৈয়ামত ভৰাই আছোঁ। মিক্স কৰিলোঁ, মিক্স কৰি পেলাই এতিয়া মোৰ ঠাণ্ডা হ'ল, মই বৈয়ামত ভৰাই আছোঁ। নহ'লেতো মোৰ গোটেই আজিও জ্বলি গ'ল হয় আজি। ময়ো মানে নাচালোঁ, ফট কৰি দি পালোঁ গৰম তেলতে, সেইকাৰণে এনেকুৱা হৈছে। চাওক এতিয়া ফুল হৈছে বৈয়াম। এটা তেলখিনি দিং, আৰু এইখিনি সৰু সৰু কাটি লোৱাখিনি এটা বৈয়ামত দিওঁ, এই সৰু বৈয়ামত দিওঁ, সৰু কাটি লোৱাখিনি। তাৰে পিছত মই তেল আৰু মছলাখিনি তলত আছে যি, সেইখিনি মই দুটা ডাঙৰ বৈয়ামতো সৰু বৈয়ামতো দুটাতে ভাগ কৰি দিম। মই আগতে সৰুখিনি ভৰাই লওঁ। ফুল হৈছে এতিয়া দুটাৰে। ফুল হ'ল, ভাল লাগিল মোৰ নিজৰে। খালী খালী হৈ থকাৰ কাৰণে মোৰ খুব বেয়া লাগি আছিল। এটা ফুল হ'ল দুটা,
চাওক চাওক ধুনীয়া হৈছে খাওঁ খাওঁহে লাগিল মোৰ এটা ৰ'দত দি থাকিব লাগিব এসপ্তাহমান তাৰে পিছত আৰু খোৱা আৰম্ভ কৰিব লাগিব আৰু ঠিকেই হৈছে মোৰ সেইখিনি এই জ্বলি যোৱাখিনি জ্বলি গৈছে আৰু এইখিনি ঠিকেই হৈছে এইটো আমাৰ সম্পূৰ্ণ হ'ল চাওক কি ধুনীয়া হৈছে সম্পূৰ্ণ আমাৰ আচাৰ ৰেডি খাবহে লাগে এতিয়া এসপ্তাহমান ৰ'দত দি থাকিব লাগিব সদায় এসপ্তাহমান ৰ'দত দি এসপ্তাহমানৰ পিছত মানে 10-12 দিনমানৰ পিছত খাব পৰা যাব আপোনালোকৰ মোৰ এই আচাৰ বনোৱাটো কেনেকুৱা লাগিল জলফাই আচাৰ ভাল লাগিছে যদি ভাল লাগিছে বেছি ভাল হোৱা নাই যদি বেছি ভাল হোৱা নাই তেনেকুৱা কমেণ্ট কৰিবচোন সকলোৱে মোৰ এই জলফাই আচাৰ বনোৱাটো আপোনালোকে ভাল পাইছে যদি এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব এইটো জলফাই আচাৰৰ ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল সৌৰভ ফেমিলি কিটচেন এণ্ড ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ আহিলোঁ অন্য এটা ব্লগ লৈ পেলাই আহি আছোঁ অন্য এটা ৰেচিপি লৈ আপোনালোকৰ কাষত আহি আছোঁ আজিলৈ আহিলোঁ থেংক ইউ